কবিতাৰ শিৰোনাম দেওলগা চাদৰ। কবি মৌচুমী ৰেখা খাউদ। দুদিন দুবেলা তাই গাভৰু হৈ উঠে, এবেলাত তাইৰ ভৰুণ বুকুত সেউজীয়া পাহাৰ এটাই জোনাক সাবতে। আবেলি বেলিৰ ছাট ৰূপোৱালী হৈ তাইৰ দেহৰ অসমান। দেওলগা চাদৰৰ ভাঁজবোৰ তেতিয়া নাথাকে। তাইকে বেৰি তাইকে উপভোগ কৰে তাইৰ আপোনবোৰে। কণিংজনীৰ হাতৰ মাকুটি তেতিয়া খৰ হয়। দূৰৈৰ পৰা ভাঁহি অহা কোনোবা মিচিং ডেকাৰ ঐনিতমৰ সুৰো দীঘলীয়া হয়। আপঙৰ বাটিত তীৰ বিৰাই উঠে কাৰোবাৰ ওঠৰ হাঁহি। আনবেলাত তাইৰ গাত দেও লাগে তাইৰ চাদৰৰ ভাঁজত। তাইক মৰম জচা মানুহবোৰে তাইলৈ তেতিয়া ভয় কৰে। খুৰৰ দৰে অনুভৱ হয় তাইৰ উঠন বুকুৰ স্পৰ্শ। বলি খোজা গোসানীৰ দৰে তাই মুণ্ডমালি হয়। নাচি নাচি চাদৰখনে কেঁচা তেজবোৰ সাবটি লয়। তাইক ভাল পোৱা মানুহবোৰে আকাশলৈ চাই প্ৰাৰ্থনা কৰে, দেওলগা চাদৰখন খহি পৰক, উঠন বুকুখন ৰূপোৱালী হওক, মেখেলা উজাই প্ৰসাৰিত হওক এমুঠি সেউজীয়া। ধন্যবাদ।